মই জানো শেৱালিৰ সুবাসে মানুহক দি যায় অনাবিল আনন্দ, কিন্তু সেই শেৱালি মৰহি গ'লে পেলাই দিয়া হয় এটা জাবৰৰ দমত, য'ত থাকি ভৱিষ্যত ল'ব লগা হয় এটা উৎকট জাবৰৰ গেলাগোন্ধ। ঠিক সেই শেৱালিৰ দৰেই মানুহৰ জীৱনটো যেতিয়া হেৰাই যায়, পুৰি ছাই কৰি দিয়া হয় এটা দুডাল খৰিৰ মাজত। তাৰ পৰাই পাহৰি যায় জীৱনৰ সকলো ঘাট প্ৰতিঘাট। এনেদৰেই মানুহৰ জীৱন আহে আৰু যায়, সংসাৰত এৰি থৈ যায় সকলো সুখ দুখ বেদনা, তাৰ মাজতেই বিচাৰি পায় মানুহে আনন্দ। কিন্তু জীয়াই থকাৰ দিনকেইটা মানুহে কৰিব লাগে বহুত হাবিয়াস। জীৱন মানে এক মহাসংগ্ৰামৰ নাম, সংগ্ৰাম কৰি কৰি জীৱনটোক কৰি দিম সকলো শেষ প্ৰাণ।